बिदिब्ला आं फैलायबाय दा मोनसे नखराव आरोना लोगोफोर बिसानि हौवाया बर' ओमफ्राय हिन्जावा गुबुन जाथिनि आरोना आं बिदिब्ला नैबे आब'निफ्राय एसे सोंना लानि जाहाथे लोगोफ्रा भिडिअखौ नायलांबाय थाबानो जाबाय বাইদেউ আপোনাৰ এটো কি কি গাঁও বুলি কৈছিলে 4 নং সোণাপুৰ 4 নং সোণাপুৰ ন তাৰ পাছত আপুনি তো বড়ো নহয় চাগে নহয় বড়ো নহয় না আপুনি কি জাতিৰ হয়বা মই অসমীয়া আহোম আহোম ন তাৰ পাছত বৰগোহাঁই আপোনাৰ মানুহটো মোৰ মানুহটো দৈমাৰী ন ক'ত আছিলে বা আপোনাৰ মানুহটোৰ ঘৰ অৰিজিনেলটো ঘৰ চিলাপথাৰ ন আপোনাৰ হেৰি চিলাপথাৰ ভৈৰৱপুৰ ন আপোনালোকে তাতে বিয়া হৈছিলে ন তাতে বিয়া হোৱা নাই আমি ইয়াতে বিয়া হৈছো গুগামুখত গুগামুখত ক'ত আছিলে বা গুগামুখত আপোনাৰ সুজন হোটেলৰ ওচৰত ন ভাড়াকে আছিলে চাগে ভাড়াকে আছিলো মানে মোৰ মানুহজন ভাড়া ৰুমত থাকি হেৰি কৰিছিল আপোনাৰ এনএছপিচিত তেতিয়া প্ৰথম চলিছিলে যে এনএছপিচিত কাম কৰিছিলে ন তেতিয়া মই আমাৰ ভিন্দ বাইদেউহঁতৰ ঘৰ ওচৰ আছিলে তাতে মই আহিছিলো তাৰ পিছত আহোতে মানুহটোৰ লগত চিনাকি হলো তাৰপিছত ভাল পালো তাৰপিছত বিয়া পাতিলো বিয়া কৰিলে ন তাৰপিছত এইটো হৈ গ'ল আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে মোৰ তিনজন ল'ৰা দুজন ছোৱালী এজন ল'ৰাটো কিমান বয়সৰ বা আপোনাৰ ল'ৰাটো এতিয়া 15 বছৰ তা পঢ়ি আছে নে 9ত পঢ়িছে ন এবাৰ 10 পাব আসামিজ মিডিয়াম পঢ়িছে আসামিজ আপোনাৰ নগৰ হাই স্কুলত ন ভাল স্কুলতে পঢ়িছে বাৰু দেই তাৰ পাছত ছোৱালীটো আপোনাৰ মিলনপুৰ এলপি স্কুল এটোতো অসমীয়াই চাগে ন অসমীয়া তাৰপাছত আৰু লাষ্টটো মাজৰটো আপোনাৰ হেৰি নগৰ হাই স্কুলতে পঢ়িছে কেজন বুলি ক'লে তিনজন ন একদম সৰুটো এই ছোৱালীজনী এইটো